Hello student, I will discuss on a new session class 11th Advanced Assamese chapter 7 শংকৰদেৱৰ বাল্যকাল। এইটো তোমালোকৰ যেটো Advanced Assamese good to আছে chapter যেটো আছে শংকৰদেৱৰ বাল্যকাল, এইটো chapter most important short question বিলাক তোমালোকৰ লগত আলোচনা কৰিম। তো তোমালোকে ভিডিওটো 2x ত লগাই দেখিবা। তো বলা আমি ভিডিওটো স্টার্ট কৰো। ফার্স্ট কোশ্চেন, ক্যান ইউ সি শংকৰদেৱৰ বাল্যকাল পাঠটি কৰ পৰা লোৱা হৈছে? এনসার কথা গুৰুচৰিতৰ পৰা লোৱা হৈছে। কথা গুৰুচৰিত কি? এনসার কথা গুৰুচৰিত শংকৰদেৱ মাধৱদেৱ আৰু অন্যান্য বৈষ্ণৱ সন্ত মহন্তৰ জীৱনী। শংকৰদেৱৰ সমনীয়াসকলৰ নাম কি আছিল? এনসার জয়ৰাম, বিতুপন চান্দ, বিকুৰী, কেতাই, সনাতন, হৰিহৰ, হতান্দ, রাম আৰু রাম রায়। শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? কুশম্বৰ ভূঞা। শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? এনসার সত্যসন্ধা। শংকৰদেৱক কাৰ পঢ়াশালীত দিয়া হৈছিল বা শংকৰদেৱৰ শিক্ষা গুৰুৰ নাম কি? এনসার হ'ব মহেন্দ্ৰ কুণ্ডলী। শংকৰদেৱৰ প্ৰথম ৰচনা কি? এনসার হ'ব খগেশ্বৰ নগদৰ নামৰ কবিতাটি। শংকৰদেৱৰ প্ৰথম ৰচিত গ্ৰন্থখনৰ নাম কি? এনসার হৰিশ্চন্দ্ৰ উপাখ্যান। আমার এসে কর্মতরে পণ্ডিতৰু বাক্য লৰে কথাষাৰ কোনে কৈছিল? শংকৰদেৱে কৈছিল কথাষাৰ। এনসার। তো তোমালোকে নেক্সট কোশ্চেনটো চোৱা। পাছে মহাপুৰুষ নিতে নিতে যৌৱন হৈ আহিছে, ইয়াত মহাপুৰুষক বুলি কাৰ কথা কোৱা হৈছে? শংকৰদেৱৰ কথা কোৱা হৈছে। শংকৰদেৱৰ বাল্যকাল নামৰ পাঠটিৰ উৎস গ্ৰন্থ কি? কথা গুৰুচৰিত। চমুটোকা তোমালোকৰ এতিয়া লিখিবলৈ দিছে, তো তোমালোকক ইয়াৰ পৰা এটা দিব পাৰে। তো তোমালোকে ফাৰ্ষ্টটো চাবা মহেন্দ্ৰ কুণ্ডলী, আৰু মহেন্দ্ৰ কুণ্ডলীটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয়। আৰু কুসুমদেৱৰ দা আহিলে তোমালোকে লিখিবা। তো ফাৰ্ষ্ট আই দিছো, তোমালোকে মহেন্দ্ৰ কুণ্ডলী এইটো স্ক্ৰীনশ্বট মাৰি লোৱা। মই শর্ট কৰি ইয়াত লিখি দিছো, 1 মাৰ্ক তোমালোকক কাটিব নোৱাৰে। আৰু কুসুমদেৱ বা কুসুম্বৰ ভূঞা এইটো লোৱা, খেৰহুতি এইটো লিখিব পাৰা। তো আজিৰ ভিডিও এইখিনিতে শেষ। থ্যাংক ইউ, কিপ ওয়াচিং মাই ভিডিও।